নমস্কাৰ বন্ধুসকল, আজি আমি ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশিৰ 2018 ইংৰাজী বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে জানিম। চন্দ্ৰ ৰাশি বৃষক লগ্ন হিচাপে ধৰি তাৰ পৰা বিভিন্ন গ্ৰহৰ অৱস্থান আৰু গোচৰৰ ভিত্তিত এই বাৰ্ষিক ৰাশিফল উলিওৱা হৈছে। আহক তেনেহলে 2018 ইংৰাজী বৰ্ষ বৃষ ৰাশিৰ জাতকৰ বাবে কেনেকুৱা হয় জানি লওঁ আহক। 2018 ইংৰাজী বৰ্ষ বৃষ ৰাশিৰ বাবে মধ্যম ধৰণৰ হ'ব। কাৰ্যক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। স্বাস্থ্যৰ প্ৰতি ভালদৰে ধ্যান ৰখা দৰকাৰ। বৈবাহিক জীৱন আৰু প্ৰেম সম্পৰ্ক অনুকূল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে 2018 ইংৰাজী বৰ্ষ কেনেকুৱা হয় জানি লওঁ আহক। 2018 ইংৰাজী বৰ্ষ বৃষ ৰাশিৰ শিক্ষাৰ্থীৰ বাবে অনুকূল হ'ব। শিক্ষাৰ্থীসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'ব, কিন্তু যি জাতকৰ কুষ্ঠিত শনি শুভ স্থানত নাই, শনিৰ প্ৰভাৱত তেখেতসকলৰ শিক্ষাত ব্যৱধান আহিব পাৰে বা সমস্যা দিব পাৰে। শনি গ্ৰহ বৃষ ৰাশিৰ গ্ৰহাধিপতি শুক্ৰৰ মিত্ৰ, সেয়ে ইয়াৰ প্ৰকোপ গম্ভীৰ নহয় বা ই গম্ভীৰ ধৰণৰ সমস্যা নিদিয়ে। আনহাতে বৃহস্পতি গ্ৰহৰ শুভ অৱস্থানে আপোনালোকৰ পৰীক্ষাৰ ভাল ফলাফলত সহায় কৰিব। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। কেৰিয়াৰ বা কৰ্মক্ষেত্ৰ 2018 ইংৰাজী বৰ্ষই বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কৰ্মক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ দিশত নতুন সুযোগ আনিব। নিবনুৱাৰ চাকৰি প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়। কৰ্মাধিপতি শনি গ্ৰহৰ অষ্টম স্থানত অৱস্থানে কিছু ক্ষেত্ৰত সৰু সুৰা সমস্যাও আনিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাক কোনোবাই বিপদত পেলাব পাৰে, সেয়ে সাৱধানে থকাৰ দৰকাৰ। যদি আপুনি ব্যৱসায় কৰে, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আপোনালোকৰ এইবাৰ কিছু সমস্যা দেখা দিব পাৰে, সেয়ে খৰতকীয়াকৈ একো সিদ্ধান্ত নল'ব। আৰ্থিক স্থিতি বৃষ ৰাশিৰ জাতকৰ বাবে 2018 ইংৰাজী বৰ্ষ আৰ্থিক স্থিতিৰ ক্ষেত্ৰত মধ্যম ধৰণৰ হ'ব। আকস্মিক আৰু অপ্ৰত্যাশিত ধন প্ৰাপ্তিও হ'ব পাৰে। এই বছৰ আপোনালোকে টকা অধিক পৰিমাণে সঞ্চয় কৰিব নোৱাৰিলেও কিছু পৰিমাণে হ'লেও সঞ্চয় কৰিব পাৰিব। পাৰিবাৰিক বা দাম্পত্য জীৱন 2018 ইংৰাজী বৰ্ষ বৃষ ৰাশিৰ দাম্পত্য জীৱন শুভ হ'ব। বছৰৰ প্ৰথম 3 মাহত আপোনাৰ জীৱনসংগীৰ লগত সৰু সুৰা কাৰণত মনোমালিন্য হ'ব পাৰে, কিন্তু তাৰ পিছত ডিচেম্বৰলৈ আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব আৰু সম্পৰ্ক ভালদৰে যাব। জীৱনসংগীৰ লগত ক'ৰবাত আপুনি ভ্ৰমণত যাব পাৰে। ঘৰত ধাৰ্মিক অনুষ্ঠান হ'ব আৰু ধাৰ্মিক স্থলত ভ্ৰমণৰো সুযোগ পাব। জীৱনসংগীৰ সৰু সুৰা শাৰীৰিক সমস্যা দেখা দিব পাৰে, যদিও ভালো হ'ব, সেয়ে আপুনি আপোনাৰ জীৱনসংগীৰ ভালদৰে যত্ন ৰখাৰ দৰকাৰ। প্ৰেম সম্বন্ধ বা লাভ ৰিলেশ্যন প্ৰেম সম্বন্ধৰ বাবে 2018 ইংৰাজী বৰ্ষ আপোনালোকৰ বাবে অনুকূল বা শুভ হ'ব। জানুৱাৰী, মে' আৰু অক্টোবৰ মাহত সৰু সুৰা কাজিয়া লাগিব পাৰে। বছৰৰ শেষত প্ৰেম কৰাসকলৰ বিবাহৰ যোগো দেখা যায়। প্ৰেম সম্বন্ধত আপোনালোকে আৱেগিক হৈ একো সিদ্ধান্ত নল'ব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত 2018 ইংৰাজী বৰ্ষ বৃষ ৰাশিৰ জাতকৰ বাবে সামান্য বা নৰ্মেল ধৰণৰ হ'ব। চকু আৰু গল সম্বন্ধীয় সৰু সুৰা সমস্যা দেখা দিব পাৰে। আপোনালোকে
হাতত কোনো দুৰ্ঘটনামূলকভাৱে দুখ পাব পাৰে। মাৰ্চ আৰু ছেপ্টেম্বৰত স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ বা অধিক যত্ন দিয়াৰ আৱশ্যকতা আছে। বন্ধুসকল, এই বৰ্ষ আপোনালোকে শুভফল বৃদ্ধিৰ বাবে শনিবাৰ পালন কৰিব লাগিব আৰু শনি মন্দিৰত দান দক্ষিণা বা ধূপ নৈবেদ্য আদি আগবঢ়াব পাৰে আৰু ধতুৰা গছৰ শিপা ধাৰণ কৰিলে শুভফল বৃদ্ধি পাব। ধন্যবাদ বন্ধুসকল। পৰৱৰ্তী ভিডিঅ'ত আমি মিথুন ৰাশিৰ 2018 ইংৰাজী বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে জনাম। বন্ধুসকল, আপোনালোকৰ সঁহাৰিয়ে আমাক কাম কৰি যোৱাত উৎসাহ জনায়। আপোনাৰো যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।